ছোৱালীয়ে অকলে কৰে গুগলত এই 5টা বস্তুৰ সন্ধান। ফাদিল হৈছে আচৰিত তথ্য। গুগল হৈছে সৰ্বাধিক ব্যৱহৃত সাৰ্চ ইঞ্জিন। আমাৰ মনলৈ যি প্ৰশ্ন আহে আমি কেৱল গুগলতহে বিচাৰি পাম। লগতে কোৱা হয় যে প্ৰতিটো প্ৰশ্নৰ উত্তৰ গুগলত আছে। প্ৰতি বছৰে গুগলে নিজৰ সন্ধান ফলাফলৰ প্ৰতিবেদনত প্ৰকাশ কৰে। যোৱা বছৰ ওলোৱা প্ৰতিবেদনত মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰৰ সৈতে জড়িত বহুতো আমোদজনক কথা চৰ্চালৈ আহিছে। প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ মুঠ 15 কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ভিতৰত ভাৰতৰ প্ৰায় 6 কোটি মহিলা এতিয়া অনলাইনত আছে আৰু দৈনন্দিন জীৱন উন্নত কৰাৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰে। ইয়াৰ বাহিৰেও গুগলত ছোৱালীয়ে কি বিচাৰিছে সেয়া জানো আহক। বেছিভাগে সন্ধান কৰে কেৰিয়াৰ সম্পৰ্কীয় তথ্য। প্ৰতিবেদন অনুসৰি ছোৱালীবোৰ সৰুৰে পৰা অভিলাষী, তেওঁলোকে নিজৰ কেৰিয়াৰক সৰ্বাধিক গুৰুত্ব দিয়ে। এনে ছোৱালীয়ে ইণ্টাৰনেটত ইয়াৰ সৈতে জড়িত তথ্য বিচাৰি থাকে, যেনে কোন দিশত তেওঁলোকে কেৰিয়াৰ বনাব লাগিব বা কোনটো পাঠ্যক্ৰম বা বিষয়। বহুতে অনলাইন শ্বপিং কৰে। ইয়াৰ উপৰিও ছোৱালীয়ে অনলাইন শ্বপিং ছাইটলৈ গৈ কাপোৰৰ ডিজাইন, নতুন সংগ্ৰহ, অফাৰৰ বিষয়ে ইণ্টাৰনেটত অধিক অনুসন্ধান কৰে। এই কথা ইতিমধ্যে বহু গৱেষণাত উত্থাপন হৈছে। সৌন্দৰ্য টিপছৰ বাবে ইণ্টাৰনেটৰ সহায় লয়। ছোৱালীবোৰে ধুনীয়া আৰু আনতকৈ বেলেগ দেখুৱাবলৈ ভাল পায়। ইয়াৰ বাবে তেওঁলোকে ইণ্টাৰনেটৰ সহায় লয়। ছোৱালীবোৰে বেছিকৈ ফেশ্বন ট্ৰেণ্ড, বিউটি ট্ৰিটমেণ্ট আৰু ঘৰুৱা উপায়ৰ বিষয়ে বিচাৰিবলৈ ভাল পায়। হেনা ডিজাইনৰ বাবেও সন্ধান কৰে। ছোৱালীবোৰে হেনা লগাই ভাল পায়। এই গৱেষণাতো এই কথা চৰ্চালৈ আহিছে। ছোৱালীয়ে প্ৰায়ে গুগলত হেনাৰ শেহতীয়া ডিজাইন বিচাৰি থাকে। ৰোমান্টিক সংগীতৰ প্ৰতিও আকৰ্ষণ আছে। সাধাৰণতে সকলোৱে সংগীত শুনি ভাল পায়, কিন্তু সংগীত ছোৱালীয়ে আটাইতকৈ বেছি সন্ধান কৰা বস্তুবোৰৰ ভিতৰত অন্যতম। ছোৱালীয়ে ইণ্টাৰনেটত বহুত ৰোমান্টিক গীত বিচাৰি শুনে। ইয়াৰ লগতে ছোৱালীয়ে ইণ্টাৰনেটত ৰোমান্টিক কবিতা বিচাৰিও শুনে।